মোৰ পিছফালে এতিয়া যোনডোখৰ মাটি দেখিছে ইয়াত এখন ঘৰ আছিলে, বানপানীয়ে সকলোখিনি শেষ কৰি দিলে আৰু তেওঁলোকক আমি যিহেতু কৈ থৈ গৈছিলোঁ যে নথকা মানুহখিনি ঘৰ বনাই দিম, গতিকে আমি বাঁহ লৈ আনিছোঁ বহুখিনি, তাৰপৰা টিং চিংটো আনি আছে। এখন ঘৰ বনাবলৈ মোটামুটি যিখিনি সামগ্ৰী লাগে গোটেইখিনি লৈ আনিছে। মোৰ পিছফালে দেখিছে এতিয়া ঘৰৰ কাম আৰম্ভ হৈ গৈছে আৰু ঘৰটো হৈছে এই বাইদেউগৰাকী। বাইদেউ চিন্তা নকৰিব, আপোনাৰ ঘৰ বনি যাব। তেনেদৰে আমাৰ লগত আছে এজন ককা এইখন ঘৰত অকলে থাকে। তেওঁ ঘৰখন দেখিবলৈ পাইছে, গোটেই বানপানীয়ে গোটেইখন ভাঙি পেলালে আৰু ঘৰখন মোটামুটি ঠিকেই আছে আৰু পিছফালটো দেখিছে যে টিং চিংবোৰ এৰি আছে। গতিকে আমি গোটেইখিনি এইফালে বিচিত্ৰ দাও আছে, সিদ্ধাৰ্থ দা আছে, আমাৰ গোটেই টিমটো আছোঁ, প্ৰদ্যুন্নহেঁতো আছে। আমি এটা কথাই কৈছোঁ যে ঘৰখনটো বনাব নালাগে, গতিকে আমি টিঙকে লগাই মেলি অকণমান মেৰামতি কৰি দিম। যিহেতু আমাৰ ঘৰ বনোৱা কাম হৈ আছে, তাৰ মাজতে ডিব্ৰুগড়ৰ পৰা শ্যামলী মাহঁতৰ টিমটোৱে আমাৰ মাজলৈ 4500 টকা এটা আগবঢ়াইছে। তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যদি কিবা দিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। আজি আমি কিমান কি কৰিলোঁ আপোনালোকেতো দেখিলেই। তেনেদৰে ককাজনকো কৈছিলোঁ যে তেওঁ ঘৰৰ টিংকিখন এৰি আছে, আমি লগাই দিম বুলি, সেয়াও লগাই দিয়া হ'ল আৰু দুখন ঘৰ আগফালে বনাই থকা হৈছে আৰু এইখন মোৰ পিছফালেতো এখন ঘৰ দেখিছে, ইয়াত টিং লগাই থকা হৈছে। গতিকে আমি কৰি আছোঁ আৰু কৰি যাম। যথেষ্টখিনি ভাগৰো লাগিছে, কিন্তু তেও আমি কৰি যাম। জয় জুবিন দা, জয় আই অসম।